হেল্ল' বন্ধুসকল, এটা বস্তু এটা অনলাইনত আহি আছে, তাকে মই এতিয়া আনিব গৈ আছোঁ। চাই থাকিব কি বস্তুনো আহিছে অনলাইনত। মই দেখুৱাই দিওঁ, অনলাইন এটা কৰিছিলোঁ, আহিছে মেছ'ৰ পৰা। গতিকে মই এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম কিনো বস্তু হয়, নহয়নে? আমাৰ ৰাস্তা পদূলিবিলাক বৰ ভাল নহয়, এটা বিশেষ সেইটো কাৰণে অলপ যাবলৈ কেতিয়াবা ৰাস্তা গাড়ী মটৰ চলোৱা বহুত সুন্দৰ। এনেকুৱা ৰাস্তা পদূলি যদি হৈ থাকে কিমান ভাল লাগিব, আমি গাড়ী চলাই ভাল লাগিব ন। বৰ্তমান আহি আছোঁ, পোৱাহি নাই, পামগৈ আৰু বেছি দূৰ নাই। আপোনালোকে চাই দিব কি মানুহে হাঁহিবৰ কাৰণে ধন টকা পইচা কোনো প্ৰয়োজন নাই। এখন সুন্দৰ হৃদয় লাগিব আৰু এটা সুন্দৰ মন লাগিব। পাই গ'লোহি আৰু বেছি দূৰ নাই। এতিয়া আমি বস্তুটো নিশ্চয় দেখিবলৈ পাব। আপোনালোকে চাই দিব কি বস্তু আহিছে নহয়, সুন্দৰ নিশ্চয় ভাল লগা বস্তু। আপোনালোকৰ মনতো ভাল লাগি যাব চাব। মই চেণ্টাৰ পাওঁ গৈ গৈছোঁ আৰু ইয়াৰ পৰা মই ৰাইট চাইডে যাব লাগিব। ৰাইট চাইডে গ'লে লগ মানুহ ঘূৰি গৈছোঁ। ফুলেট পাই যাওঁ পালোহি আৰু এতিয়া নিশ্চয় বেছি দূৰ নাই আৰু এতিয়া পাই যাম। আমি কিমান দূৰ কষ্ট কৰি হ'লেও আমি বস্তু দিবলগীয়া হয়। আমাৰ বেছি দুৰ্ভগীয়া ক'ৰবাত যাৰ মণ্ডপ বনি আছে কি সুন্দৰ। পাই গ'লোঁ আৰু বেছি দূৰ নহয় আৰু আমি বেছি ওচৰ হৈ গ'ল। এতিয়া আপোনালোকে দেখি পাবই কি সুন্দৰ লাগিছে ৰাস্তাটো দেখিবলৈ। চাৰিওকাষে গছ গছনিৰে ভৰা সেউজ। কৰা আমি আহি পাই গ'লো ঘৰত। এতিয়া আমি কি আছে চাম ন। শুন কি আছে বাৰু খোলা কি ওলাব শুন? হা তুমি গম নোপোৱা? হা চোৱা তুমি খুলিছা। অ' মাই গড, এইটো কি ওলাইছে? অ' এইপিনে নিনিয়ে, এইপিনে আহা। আমনি নকৰিবা, ধুনীয়াকৈ খোলা। মই ভিডিঅ' কৰিছোঁ নহয় তোমাক। কি ওলাইছে এইটো কেনেকৈ উলিয়াব লাগিব চাওঁ, বস্তুটো দেখুৱাই দিয়া। অঁ সেনেকৈ নহয়, ৰ'বা সেইটো চাইডে নহয়, সেইটো খুলিবই নালাগে। এইডাল ধৰি এনেকৈ টানি দিয়া, তোমাৰ পিনে টানি দিয়া লাহেকৈ। অ' মাই গড, ওলাই গ'ল। কি মাইক্ৰফোন চাওঁ এইটো, ৰ'বা। অঁ ওলালে। এইটো কি বস্তু? এইটো অঁ ব্লুটুথ কানেক্ট মাইক্ৰফোন না, হয় না? হয়, কি কৰিবা চব আছে না, ব্লুটুথ আছে। MRP কিমান? MRP আছে নে নাই? অঁ এইটো কি চোৱা, কি আহিলে?
নাজানো অঁ ব্লুটুথটো চাৰ্জ দিবলৈ ন ফোনটো কোনটো দেখুৱাই দিয়া নেপেলাবা এনেকৈ নহয় ইটো অলি অঁ কি কৰিবা ইয়াত লগাবা চা ৰ'বা মই লগাই দিছোঁ ৰ'বা এতিয়া তুমি ভিডিঅ' ক'বা কথা ক'বা এইটো মোবাইলত লাগিব এইটো মোবাইলটো ক'ত আছে মানৱজ্যোতিয়ে লিখি আছে নিজৰ নামটো লিখি দেখুৱাই দিব আজি আপোনালোকেও দেখি পাব মানৱজ্যোতিয়ে আখৰ লিখিব জানে নে নাজানে ইয়া মহাশয় পঢ়ি আছে গুড হাই শুনো হাই কৈ দিয়া আকৌ কি কৈছা নাম লিখি আছা কাৰ নাম তোমাৰ নাম মই ধৰিবই পৰা নাই অ' গুড চ' নাইচ হৈছে ফোন এয়া অতি সুন্দৰ ন এডাল একাৰ দিছা নি অঁ এইটো জ লিখিবা নি ষ্টাইল আছে কিন্তু দেই তামাম ষ্টাইল বা সুন্দৰ লিখা কি খেলিবা গাড়ীখন হয় নি এইয়া লিখি দিলে মানৱজ্যোতি দাস বা কিয়া ষ্টাইল এইটো দাস তলবীয়াখতে সেনেকা বাপিবা এই খাতৰনাক চিৰিটো খাতৰনাক